আপুনি যদি অৰুণোদয় 2.0 ভাবে আবেদন কৰিছিলে তেনে ক্ষেত্ৰত আপোনাৰ নামটো অৰুণোদয় 2.0 লিষ্টত অন্তৰ্ভুক্ত হ'ল নে নাই সেইটো আপুনি কেনেকৈ চেক কৰিব নাইবা আপুনি যদি অৰুণোদয় 2.0 নাম অন্তৰ্ভুক্ত হৈ আছিলে তেনে ক্ষেত্ৰত যদি আপোনাৰ হেলি টকা প্ৰদান কৰে সেই টকা যদি আপুনি আপোনাৰ বেংক একাউণ্টত পোৱা নাই তেনে ক্ষেত্ৰত আপুনি কি কৰিব লাগিব সেই সকলো বিষয় লৈ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰত গৈ টাইপ কৰি অৰুণোদয় 2.0 অৰুণোদয় 2.0 টাইপ কৰাৰ লগে লগে আপোনাৰ সন্মুখত এটা নতুন পেজ খোল খাই আহিব। প্ৰথম যেটো লিংক দেখা পাইছে সেই লিংকটোত আপুনি ক্লিক কৰিব অৰুণোদয় এই অপচনটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এটা নতুন পেজ খোল খাই আহিব। ইয়াতে আপুনি দেখা পাইছে অৰুণোদয় 2.0 যেটো অফিচিয়েল ওয়েবসাইট সেই ওয়েবসাইটটোত আপুনি আহি পাইছে। প্ৰথমতে আপুনি ভিউ ষ্টেটাস যেটো আছে এই অপচনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত অলপমান ওয়েট কৰিব। ওয়েট কৰাৰ পিছত আপোনাৰ সন্মুখত অৰুণোদয় এপ্লিকেশন ডিস্ট্ৰিক্ট ওয়াইজ ষ্টেটাস এই অপচনটো খোল খাই আহিব। ইয়াতে আপুনি আপোনাৰ যিখন ডিস্ট্ৰিক্ট হয় ডিস্ট্ৰিক্টখন আপুনি সিলেক্ট কৰি ল'ব। মই আপোনালোকক দেখুৱাৰ কাৰণে যিকোনো এখন ডিস্ট্ৰিক্ট সিলেক্ট কৰি লৈছো। সিলেক্ট কৰাৰ পিছতে আপোনাৰ সন্মুখত লিষ্টখন খোল খাই আহিব, কিন্তু আপুনি অলপমান সময় ওয়েট কৰিব লাগিব। অলপমান সময় ওয়েট কৰাৰ পিছতে আপোনাৰ সন্মুখত লিষ্টখন খোল খাই আহিব। ইয়াতে আপোনাৰ নামটো যদি আপুনি বিচাৰি পায় তেনে ক্ষেত্ৰত ভাল কথা, আৰু যদি বিচাৰি পোৱাত অসুবিধা হয় তেনে ক্ষেত্ৰত ওপৰত যেটো অপচন দেখা পাইছে সাৰ্চ ফৰ নেম আপোনাৰ নামটো ইয়াত টাইপ কৰি আপুনি সাৰ্চ কৰি ল'ব পাৰিব। ইয়াৰ পিছৰ আপডেটটো হৈছে আপুনি যদি অৰুণোদয় 2.0 পুৰণা হিতাধিকাৰী হয় তেনে ক্ষেত্ৰত যদি আপোনাৰ কিবা কমপ্লেইন থাকে নাইবা কিবা সাজেশন থাকে সেই বিষয়ে আপুনি কেনেকৈ এপ্লাই কৰিব সেইটো দেখুৱাই দিয়া হ'ব। আপুনি যদি অৰুণোদয় 2.0 যি মাহিলী কিস্তি আছে সেই কিস্তিটো যদি এতিয়ালৈ পোৱা নাই তেনে ক্ষেত্ৰত আপুনি কি কৰিব লাগিব সেই বিষয়ে এতিয়া দেখুৱাই দিয়া হ'ব। আপুনি সাবমিট গ্ৰেভিয়েন্স যেটো অপচন আছে এই অপচনটোত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এটা নতুন পেজ খোল খাই আহিব। ইয়াতে এখন ফৰ্ম খোল খাই আছে অৰুণোদয় জেনাৰেল গ্ৰেভিয়েন্স এপ্লিকেশন ফৰ্ম। এই ফৰ্মখন আপুনি ফিল আপ কৰিব লাগিব। প্ৰথমতে আপোনাৰ নামটো ফিল আপ কৰিব লাগিব, এন্টাৰ ইউৰ নেম এই বক্সত আপুনি নামটো ফিল আপ কৰি দিব। তাৰ পিছতে কাষত মোবাইল নাম্বাৰৰ যেটো বক্স আছে এই বক্সটোত আপুনি নাম আৰু মোবাইল নাম্বাৰটো এটো ফিল আপ কৰি লোৱাৰ পিছত তলত ডিস্ট্ৰিক্টখন আপুনি সিলেক্ট কৰি ল'ব। ডিস্ট্ৰিক্টখন সিলেক্ট কৰি লোৱাৰ পিছত এড্ৰেছ আপুনি আপোনাৰ এড্ৰেছটো শুদ্ধকৈ ফিল আপ কৰি ল'ব। তাৰ পিছতে পিন কোডটো ফিল আপ কৰি ল'ব। পিন কোডটো ফিল আপ কৰি লোৱাৰ পিছতে কাষত দেখা পাইছে কেটাগৰী অফ গ্ৰেভিয়েন্স, ইয়াতে কমপ্লেইন সাজেশন ইনফৰমেশন আপুনি এই যেটো অপচন আছে স্পিক গাইডেন্স এইটোত আপুনি ক্লিক কৰিব। এইটোত ক্লিক কৰি আপুনি যদি অৰুণোদয় টকা আপোনাৰ বেংক একাউণ্টত পোৱা নাই তেনে ক্ষেত্ৰত আপুনি এই অপচনটোত ক্লিক কৰিব। যদি কমপ্লেইন দিব খোজে তেনে ক্ষেত্ৰত আপুনি কমপ্লেইনটো সিলেক্ট কৰি ল'ব। তাৰ পিছত কাষত দেখা পাইছে ব্ৰাউজ যেটো অপচন আছে ব্ৰাউজ অপচনটোত ক্লিক কৰি 4 MBৰ ভিতৰত এখন এপ্লিকেশন আপুনি লিখি ল'ব। এপ্লিকেশনখন লিখি ইয়াতে আপলোড কৰি দিব লাগিব। এপ্লিকেশনখনত আপুনি যিখিনি কথা লিখিব সেই একেখিনি কথা এই বক্সটোত আপুনি ফিল আপ কৰি দিব লাগিব। এই বক্সটো টাইপ কৰাৰ পিছত তলত দেখা পাইছে সাবমিট ইউৰ গ্ৰেভিয়েন্স এপ্লিকেশন এইটো অপচনত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এপ্লিকেশনখন সাবমিট হৈ যাব। ইয়াৰ পৰৱৰ্তী আপডেটটো দেখুৱাৰ বাবে হোম পেজত গৈছো। অৰুণোদয় 2.0 হোম পেজটোত অহাৰ পিছত আপুনি ৰেইজ এ কমপ্লেইন যেটো অপচন আছে এই অপচনটোৰ জৰিয়তে আপুনি কি কাম কৰিব পাৰিব। যদি আপোনাৰ অঞ্চলত বা আপোনাৰ জনাত কোনো ব্যক্তি অৰুণোদয় 2.0 হিতাধিকাৰী যোগ্য ব্যক্তি নহয় তেনে ক্ষেত্ৰত আপুনি কেনেকৈ কমপ্লেইন কৰিব। যদি কোনো হিতাধিকাৰী অৰুণোদয় 2.0 ভুল তথ্য দি অৰুণোদয় 2.0 লিষ্টত নাম অন্তৰ্ভুক্ত কৰি অৰুণোদয় সুবিধা লাভ কৰি আছে তেনে ক্ষেত্ৰত আপুনি এই অপচনটোৰ জৰিয়তে কমপ্লেইন কৰিব পাৰিব আৰু সেই ব্যক্তিজনৰ অৰুণোদয় 2.0 লিষ্টৰ পৰা নাম কৰ্তন কৰিব পাৰিব। ৰেইজ এ কমপ্লেইন যেটো অপচন আছে এই অপচনটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আপোনাৰ সন্মুখত নতুন এটা পেজ খোল খাই আহিব। এই পেজটোত আপুনি যিখন ডিস্ট্ৰিক্টৰ হয় সেই ডিস্ট্ৰিক্টখনৰ সিলেক্ট কৰি ল'ব। সিলেক্ট কৰি লোৱাৰ পিছতে অলপমান ওয়েট কৰিব। ওয়েট কৰাৰ পিছতে আপোনাৰ সন্মুখত নতুন পেজ এটা খোল খাই আহিব আৰু সেই পেজখনতে আপুনি বিচাৰি ওলাব লাগিব যিজন ব্যক্তিৰ ওপৰত আপুনি কমপ্লেইন কৰিব বিচাৰি আছে বা যিজন ব্যক্তি অৰুণোদয় 2.0 সুবিধা লাভ কৰি আছে কিন্তু সেই ব্যক্তিজন অৰুণোদয়ৰ যোগ্য হিতাধিকাৰী ব্যক্তি নহয় সেই ব্যক্তিজনৰ ওপৰত আপুনি কমপ্লেইন কৰিব পাৰিব। কমপ্লেইন কৰিবৰ কাৰণে
ধৰি লওক আপুনি এই ব্যক্তিজনৰ ওপৰত আপুনি কমপ্লেইন কৰিব বিচাৰিছে, তেনে ক্ষেত্ৰত আপুনি ৰেইজ এ কমপ্লেইন যিটো অপশ্যন আছে এই অপশ্যনটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি অলপমান ৱেইট কৰাৰ লগে লগে আপোনাৰ সন্মুখত এই ফৰ্মখন খোল খাই আহিব। এই ফৰ্মখনত আপুনি কমপ্লেইন ফৰ্ম, ইয়াতে আপুনি নিজে যে কমপ্লেইন কৰিব সেইকাৰণে আপোনাৰ নামটো ইয়াতে বহাই দিব লাগিব, এণ্টাৰ ইউৰ নেম, তাৰপিছত মোবাইল নাম্বাৰটো বহাই দিব, ডিষ্ট্ৰিক্টখন বহাই দিব, ইমেইল এড্ৰেছটো বহাই দিব। ইমেইল এড্ৰেছটো বহোৱাৰ পিছত এড্ৰেছ বক্সটোত আপুনি আপোনাৰ ফুল এড্ৰেছটো বহাই ল'ব। তাৰপিছত পিন কোডটো বহাই দিয়াৰ পিছত তলত এটা অপশ্যন আছে মাৰ্ক দ্য নন এলিজিবিলিটি ৰিজন। আপুনি সেই ব্যক্তিজন কি কাৰণত অৰুণোদয় 2.0 হিতাধিকাৰী ব্যক্তি নহয় বুলি আপুনি ভাবে, সেই অপশ্যনটো আপুনি ইয়াতে চিলেক্ট কৰি দিব লাগিব। চিলেক্ট কৰি দিয়াৰ পিছত আপুনি এখন এপ্লিকেশ্যন লিখিব লাগিব। সেই এপ্লিকেশ্যনখন এই ব্ৰাউজ অপশ্যনটোত ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ পিছত ছাবমিট ইউৰ কমপ্লেইন এই অপশ্যনটোত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনাৰ কমপ্লেইনটো হৈ যাব। এনেধৰণে আপুনি কমপ্লেইন কৰিব পাৰিব। আৰু এই কমপ্লেইন কৰাৰ পিছত যদি আপোনাক অৰুণোদয় 2.0 যিসকল বিষয়ববীয়া আছে সেইসকলে আপোনাৰ লগত কণ্টেক্ট কৰিব আৰু আপুনি সঠিক তথ্য যোগাৰ কৰি দিব লাগিব। আজিৰ ভিডিঅ'টো এইখিনি আছিলে। পৰৱৰ্তী সময়ত এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।